নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই খণ্ডটিত মই আপোনালোকৰ বাবে কিছুমান অতি আৱশ্যকীয় প্ৰশ্ন উত্তৰ যুগুতাই আনিছো আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেনেহলে এই ভিডিওটি কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আপুনি নিশ্চয় উপকৃত হ'ব তেনেহলে আহক আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড চাৰ্লছ কেনিং দুই নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো হৈছে হীৰালাল জে কানিয়া তিনি নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে SHFJ মানেকশ্ব চাৰি নং প্ৰশ্নটো হৈছে ভাৰতৰ বায়ুসেনা বাহিনীৰ প্ৰথম প্ৰধান কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে এয়াৰ মাৰ্শ্বেল ছাৰ থমাছ এমভ্ৰিছ পাঁচ নং প্ৰশ্নটো হৈছে ভাৰতৰ স্থল সেনা বাহিনীৰ প্ৰথম প্ৰধান কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে জেনেৰেল M ৰাজেন্দ্ৰ সিং জি ছয় নং প্ৰশ্নটো হৈছে ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰথম প্ৰধান কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাইস এডমিৰেল RD কাটাৰী সাত নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো হৈছে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আঠ নং প্ৰশ্নটো হৈছে দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয় কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে কৰ্ণেল জে কেবাজাজ ন নং প্ৰশ্নটো হৈছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় পুৰুষ কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে মিহিৰ সেন 10 নং প্ৰশ্নটো হৈছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে আৰতি সাহা 11 নং প্ৰশ্নটো হৈছে এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে তেনজিং নৰগে 12 নং প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী 13 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন 14 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু 15 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে বল্লভ ভাই পেটেল 16 নং প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰখনৰ নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে আলমাৰা
17 নং প্ৰশ্নটো হৈছে ভাৰতৰ বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে সানু দেৱী। 18 নং প্ৰশ্নটো হৈছে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম মহিলা খেলুৱৈ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কমলজিৎ সান্ধু। 19 নং প্ৰশ্নটো হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ফাতেমা বিবি। 20 নং প্ৰশ্নটো হৈছে প্ৰথম মহিলা IPS বিষয়া কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কিৰণ দেৱী। 21 নং প্ৰশ্নটো হৈছে উচ্চ ন্যায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ছাদিলাল। 22 নং প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শন সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1982 চনৰ 25 এপ্ৰিল তাৰিখে। 23 নং প্ৰশ্নটো হৈছে প্ৰথম ধাতুৰ মুদ্ৰা কেতিয়া আৰম্ভ হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 6। 24 নং প্ৰশ্নটো হৈছে দশমিক মুদ্ৰাৰ নয়া পইচা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1957 চনৰ 1 এপ্ৰিলৰ পৰা। 25 নং প্ৰশ্নটো হৈছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া ঘোষণা কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1951 চনৰ 9 জুলাইৰ পৰা। 26 নং প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় স্নাতক কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। 27 নং প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম মনি অৰ্ডাৰ সেৱাৰ প্ৰচলন কেতিয়াৰ পৰা কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1880 চনৰ 1 জানুৱাৰীৰ পৰা। 28 নং প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম মুকলি বিশ্ববিদ্যালয় কেতিয়া আৰম্ভ কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1982 চনত অন্ধ্ৰ প্ৰদেশত। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।